নমস্কাৰ মই ডিম্পী আপোনালোকক স্বাগতম জনাইছো নিউজ ফাৰ্ষ্ট অসমলৈ গহপুৰত ভয়ংকৰ বানৰ সমস্যা চক্ৰং নৈ ক্ৰমাৎ ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছে মুহূৰ্ততে সমগ্ৰ গহপুৰ নগৰ বুঢ়াই পেলালে চক্ৰং নৈৰ বাঢ়নী পানীয়ে এক ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হৈছে গহপুৰ নগৰত ৰাইজ কলৈ যাব কি কৰিব উপায়বিহীন 15 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে ভয়াবহ ৰূপত বাগৰিছে চক্ৰঙৰ পানী নেৰেনেপেৰা বৰষুণৰ ফলত কালৰূপ ধাৰণ কৰি পানী বৈছে চক্ৰঙৰ কোন মুহূৰ্তত ৰাষ্ট্ৰীয় ঘাইপথ ছিঙি নিয়ে তাৰ কোনো নিশ্চয়তা নাই স্থানীয় লোকে জনালে তেওঁলোকৰ দুৰ্দশাৰ কাহিনী আজি বিগত পানীতকে আজি পানীটো বেছি বহুত বেছি এটো দলঙেও কন্ট্ৰোল কৰিব পৰা নাই আৰু হেৰিও কন্ট্ৰোল কৰিব নদীও কন্ট্ৰোল কৰিব পৰা নাই সেই কাৰণে নদীখন গতিবেগ খলাই গহপুৰ তেল ডিপুৰ বিষয়ে গুচি গৈছে এতিয়া নেশ্যনেল হাইৱেটো বন্ধ কৰিব লাগিছিল বন্ধ কৰা নাই যেতিয়া গাড়ী ইয়াত পৰি পেলাই গাড়ী বহি যাব বা মানুহ মৰিব তেতিয়া গম পাব কোনো এজন পুলিচ বিষয়া এতিয়ালৈকে অহা নাই আহি পেলাই অলপ যে নিয়ন্ত্ৰণ কৰোঁ ইমান ভয়াবহ পৰিস্থিতি হৈছে কোনো এজন বৰ্তমানলৈকে অহা নাই 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 কোনো কাকো দেখা নাই এতিয়া কোনো মানুহ অহা নাই এতিয়া যাতায়াত দেখিছে আপোনালোকে মানুহ ইপা সিপা হ'ব পৰা নাই